দেওবাৰ মানেই এটা ভয় লগা ঘটনা। কোন বাহিৰত কোন? আজি লৈ আহিছোঁ এটা নতুন ঘটনা। ঘটনাৰ স্থান মাজুলী, বিশেষ কাৰণত গাঁৱৰ নাম উল্লেখ কৰা হোৱা নাই। ঘটনাৰ সময় আছিল 1999 চনৰ সময়ত। তেতিয়াৰ দিনত ইলেক্ট্ৰিক নাছিল, চাকি আৰু লেম্প ব্যৱহাৰ কৰিছিলে। তেতিয়াৰ দিনত প্ৰত্যেকৰে ঘৰত এটা দুবতীয়া নহ'লে তিনিবতীয়া টৰ্চ লাইট আছিলে। ঘাইপথৰ দুয়ো কাষেই মানুহৰ ঘৰবোৰ আছিলে। জনবসতি ঘন, কিন্তু মাজে মাজে দুঘৰ এঘৰৰ পিছত অলপ সেৰেঙা আছিলে। গাঁওখনৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ গ'লে টাউন পোৱা যায়। গাঁওখন শেষ হোৱাৰ পৰা প্ৰায় টাউন পোৱালৈ প্ৰায় 3 কিলোমিটাৰ ৰাস্তা সম্পূৰ্ণ খালী আছিলে। ৰাস্তাৰ কাষত পুখুৰী, ভিন্ন ধৰণৰ গছ-গছনি আছিলে। তেতিয়াৰ দিনত গাঁৱৰ মানুহ মৰিলে সেই ৰাস্তাখনতেই মানুহক খৰি দিয়া হৈছিলে। মৰিশালনীৰ ওপৰত মৰিশালনী বুলি ক'লে ভুল কোৱা নহ'ব। নিজান ৰাতি সেইপিনে আহিবলৈ সকলোৱে ভয় কৰিছিলে। সেইদিনা ৰাতি আছিল আন্ধাৰ পোহৰৰ সমিশ্ৰণ। সৰু ল'ৰা দুটাৰ সৈতে মাক আৰু বাপেক শুই আছিলে। হঠাতে দেখিলে দৰজাত কোনোবাই টকৰ দিয়াৰ শব্দ। 4-5 বাৰ টকৰ শুনি সাৰ পাই উঠি সুধিলে, কোন বাহিৰত কোন? বাহিৰত নিজান, নিশব্দ। কুকুৰ মেকুৰী বুলি ভাবি পেলাই আকৌ শুবলৈ যত্ন কৰিলে। আকৌ চিলিমিলি টোপনি গৈছিলে, তেনেকুৱাতে আকৌ দুৱাৰত টকৰ দিয়াৰ শব্দ শুনা গ'ল। এইবাৰ মানুহজন হাতত টৰ্চটো লৈ বাহিৰলৈ ওলাই গ'ল। দৰজা খুলিলে, চালে, চাৰিওফালে চালে, ক'তো কোনো বস্তু একো দেখা নাপালে। কুকুৰ মেকুৰী বা তেনেকুৱা ধৰণৰ একোৱেই নাই। আকৌ দৰজা বন্ধ কৰি আহি শুবলৈ যত্ন কৰিলে। আকৌ চিলিমিলি টোপনি গৈছে, তেনেকুৱাতে আকৌ দুৱাৰত টকৰ দিয়াৰ শব্দ শুনিবলৈ পালে। টৰ্চ লাইটটো হাতত লৈ দাখন লৈ ওলাই গ'ল। টৰ্চ মাৰি চাই দেখে যে বাহিৰত কোনো নাই। কিন্তু এনেকুৱা অনুমান হৈছে যে ওচৰত কোনোবা আছে, কিন্তু দেখি পোৱা নাই, অকল অনুভৱে হৈছে। লগে লগে তেখেতে সুধিবলৈ ধৰিলে, কোন আছে? কিন্তু কোনো উত্তৰ নাই। এনেকুৱা অনুভৱ হৈছে যে প্ৰায় 2 মিটাৰ আঁতৰত কোনোবা ৰৈ আছে। তেখেতে তেতিয়া অনুমান কৰিছে যে কোনোবা অদৃশ্য শক্তিয়ে আহি তেখেতক আমনি কৰিছে। তেখেতেও পিছ নুহুকি লগে লগে খেদি যাবলৈ ধৰিলে। খেদি যাওঁতে তেওঁ অনুমান কৰিলে যে প্ৰায় 2 মিটাৰ আগত কোনোবা বস্তু গৈ থকা যেন অনুমান হৈছে। তেখেতেও ভয় সংশ পাহৰি পিছে পিছে খেদি যাবলৈ ধৰিলে। প্ৰায় আধা কিলোমিটাৰমান যোৱাৰ পিছত বস্তুটোৰ অনুমান নাইকিয়া হ'ল। অনুমান নাইকিয়া হোৱাত তেখেত ঘূৰি আহিবলৈ ধৰিলে। আহোঁতে তেখেতৰ এটা কথা মনত পৰিলে। সেইদিনাৰ পৰা প্ৰায় 6-7 মাহ আগত ওচৰৰে এজনী 17 বছৰীয়া ছোৱালীয়ে আত্মহত্যা কৰিছিলে। হয়তো তেখেতৰ চাও আহিব পাৰে, তেখেতৰ আত্মাও আহিব পাৰে। যিহেতু বস্তুটো অদৃশ্য, কোনো শব্দ নাই, অনুমান কৰিব পৰা নগ'ল। ৰহস্যটো ৰহস্য হৈয়ে থাকিলে। ভূত বাৰু সঁচাকৈয়ে আছেনে? আপোনালোকে কমেণ্টত জনাবচোন। আপোনাৰ লগত যদি তেনেকুৱা কোনো ধৰণৰ অভিজ্ঞতা হৈছে, তেতিয়াহ'লে আমালৈ bhutorkotha@gmail.com তাত লিখি পেলাই পঠাওক। আপোনাৰ কাহিনী আমি প্ৰকাশ কৰিম। ধন্যবাদ।